সবে মিলে খেলিলে চুমু প্রথমে বন্ধ না করিলে সরস্বতীকে এবার নমস্কাৰ প্ৰিয় দৰ্শক, মই প্ৰশান্ত বলঙে চাই আছে আমাৰ অনুষ্ঠান মিষ্টাৰ প্ৰশান্ত ৰিয়েকশ্যন। এটা নতুন গীতৰ আপডেট লৈ মই প্ৰশান্ত উপস্থিত হৈছোঁ আপোনালোকৰ মাজত। আহক দেৰি নকৰি আমাৰ আপডেটৰ মাজলৈ আগবাঢ়োঁ। নৱপ্ৰজন্মৰ উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰ এটা নতুন গীত আপোনালোকৰ মাজলৈ 3 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব। গীতটি মুকলি কৰিব তেওঁৰ অফিচিয়েল ইউটিউব চেনেল নিতুল দাধৰ। গতিকে অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে গীতটোৰ নাম ৰাখিছে তেওঁৰ হাৰিয়ালি। গতিকে গীতটিৰ বাগানীয়া জনগোষ্ঠীৰ এটা গীত হাৰিয়ালি। গতিকে গীতটি খুব সুন্দৰ হৈছে মিউজিক। গীতটিৰ ইতিমধ্যে কিছু কাম বাকী আছে। গতিকে গীতটিৰ কাম সম্পূৰ্ণ হ'লে সম্পূৰ্ণ গীতটো আপোনালোকৰ মাজলৈ এৰি দিব। প্ৰিয় দৰ্শক, 2026 বৰ্ষত আহিবলগীয়া নতুন নতুন গীতসমূহৰ নাইবা ছবিসমূহৰ আপডেট পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু নতুন নতুন গীতসমূহৰ বিভিন্ন ধৰণৰ গীত আহি আছে। মই আপোনালোকৰ মাজত সেইসমূহ গীতৰ আপডেট লৈ আহিম। বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই মোৰ কিছু অসুবিধাৰ কাৰণে। গতিকে আকৌ নতুন গীতৰ আপডেট লৈ আহিম আৰু ছবিসমূহৰ আপডেট লৈ আহিম। লগতে মোৰ নিজৰ অনুষ্ঠান কিছুদিনৰ পিছত মই আৰম্ভ কৰিম। গতিকে সেই অনুষ্ঠানটোলৈ আপোনালোকে অপেক্ষা কৰিব। অতি সোনকালে আহি আছোঁ মই। আৰু লগতে নিতুল দাধৰৰ বহুকেইটা জনপ্ৰিয় গীত ইতিমধ্যে জনপ্ৰিয় হৈছে। গতিকে এই গীতটো আপোনালোকে মৰম দিবলৈ নাপাহৰিব। গীতটি আকৌ এবাৰ কৈছোঁ, 3 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব আপোনালোকৰ মাজত নিতুল দাধৰৰ হাৰিয়ালি গীতটো। গতিকে সকলোৱে চাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। আৰু লগতে নতুনকৈ যদি চেনেলটোত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম, জয় জুবিন দা। জীবন